চীনৰ দাদাগিৰিৰ বিষয়ে সমগ্ৰ বিশ্বই জানে আৰু চীনৰ এই স্বভাৱৰ কাৰণে কোনো দেশৰ লগতে চীনৰ সম্বন্ধ ভাল নহয়। যোৱা কিছুদিনৰ পৰা লডাখ প্ৰান্তৰ ভাৰত-চীন সীমাৰেখাত সীমা বিবাদক লৈ পৰিস্থিতি বহু উত্তেজনাপূৰ্ণ হৈ আছে। এটা ৰিপৰ্টত কোৱা হৈছে যে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে চীনৰ সেনাক যুদ্ধৰ বাবে প্ৰস্তুত থাকিবলৈ অৰ্ডাৰ দিছে। কেৱল ইমানেই নহয়, লডাখ সীমাৰেখাত চীনে সৈন্য শক্তি বৃদ্ধি কৰাও ভাৰতীয় ছেটেলাইটত দেখা গৈছে। কিন্তু বিশ্বৰ এনে মহামাৰীৰ সময়ত চীনে কি প্লেন কৰিছে যাৰ বাবে চীনে যুদ্ধৰ তৈয়াৰী কৰিছে? বিশেষজ্ঞৰ মতে চীনে কেৱল সামৰিক শক্তিৰ বাবেই নহয়, আন এক ডাঙৰ উদ্দেশ্যৰে ভাৰতীয় মাটিত দখল দিছে। দৰাচলতে লডাখ ইউৰেনিয়াম, গ্ৰেনাইট, সোণ আদি বহু মূল্যৱান ধাতুৰে ভৰপূৰ হৈ আছে। প্ৰাচীন কালত লডাখেৰে চীন আৰু ভাৰতৰ মাজত বেপাৰ বাণিজ্য চলিছিল। লডাখৰ যি ঠাইৰ কাৰণে ভাৰত আৰু চীনৰ মাজত বিবাদ চলি আছে তাৰ প্ৰায় ওচৰতে গল্ডেন মাউণ্টেইন আছে। বহু ৰিপৰ্টৰ মতে ইয়াত সোণৰ দৰে বহুতো মূল্যৱান ধাতু লুকাই আছে। কেৱল এয়াই নহয়, লডাখৰ বহু ঠাইত ইউৰেনিয়ামৰ ভাণ্ডাৰো পোৱা গৈছে। ইয়াৰ পৰা পৰমাণু বোমো বনাব পৰা হয়। 2007 চনত জাৰ্মানীৰ প্ৰয়োগশালাত ইয়াৰ পৰ্বতৰ নমুনাৰ পৰীক্ষণত গম পোৱা গৈছিল ইয়াত প্ৰায় 5.6% ইউৰেনিয়াম আছে। এয়া ভাৰতৰ অন্য ঠাইত পোৱা ইউৰেনিয়ামতকৈ বেছি। ভাৰতত এনেধৰণৰ ইউৰেনিয়াম অন্ধ্ৰপ্ৰদেশ, ছত্তীশগড় আৰু ঝাৰখণ্ডত পোৱা যায়। আগতেও চীনে অৰুণাচল প্ৰদেশত সোণ আৰু অন্যান্য ধাতুৰ খনন কৰিছে। এই সোণ তিব্বতৰ ইউলমেৰ গাঁৱত পোৱা গৈছিল। ৰিপৰ্টৰ মতে ইয়াত পোৱা বহুমূল্য ধাতুৰ মূল্য প্ৰায় $60 আৰব আছিল। বন্ধু-বান্ধৱীসকল, আপোনালোকে কি ভাবে? চীনে কেৱল বহুমূল্য খাজানাৰ বাবে ভাৰতীয় মাটিত দখল দিছে নে অন্য কিবা কাৰণ আছে? আপোনাৰ মন্তব্য কমেণ্ট কৰি জনাব। তেতিয়াহ'লে বন্ধু-বান্ধৱীসকল, আজিৰ এই তথ্য মোক কেনে লাগিল জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ গুৰুত্বপূৰ্ণ তথ্য পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।